হিমন্ত ছাৰ আপোনাৰ ভৰিত ধৰিছো ছাৰ মোৰ স্বামী কৰোনাত আক্ৰান্ত বচাও গুৱাহাটী সমীপৱৰ্তী চাংচাৰীৰ আঠিয়াবৈৰ এগৰাকী নাৰীৰ অসহায় কান্দোন ছাৰ নমস্কাৰ গ্ৰহণ কৰিছো মোৰ দেউতাক লৈ আহো ছাৰ মোৰ যাতে মোৰ স্বামীক যাতে মোক অসমলৈ ঘূৰাই লৈ আহে আহি পেলাই ট্ৰিটমেণ্ট কৰিব পাৰে ছাৰে সেইখিনি মই অনুৰোধ কৰিছো আমি দুখীয়া পৰিয়ালৰ পৰা অনুৰোধ কৰিছো যাতে তেহেঁতৰ মাক পিতাকো বহুত দুখীয়া ঘৰৰ পৰা তেহেঁতক চাকৰিৰ সফলতা কৰিছে আমি বহুত অভাৱী মানুহ হৈ পেলাই আছো এতিয়ালৈকে তেহেঁতক যাতে সুৰক্ষিতৰ কাৰণে তেহেঁতৰ যাতে চিকিৎসা সন্তানহীন ভাল কৰি দিয়ে আৰু মোৰ আহিব লগা সন্তানটিৰ যাতে তেহেঁতে যাতে সুস্থ সবল হৈ পেলাই যাতে আহিব পাৰে অসমত লৈ আহক আহি পেলাই ব্যৱস্থা কৰক সেই অনুৰোধ কৰিছো মই হেমন্ত বিশ্ব ছাৰৰ আগত আৰু মই হেমন্ত ছাৰৰ আগত মই ভৰিত ধৰিছো যাতে মোৰ তেহেঁতক ভাল স্বামীটোক যাতে সুস্থ কৰি ৰাখে সেই অনুৰোধ কৰিছো আৰু ছাৰ বাইদেউসকলক তাৰ যাতে অনুৰোধ কৰিব পাৰিছো সেই অনুৰোধ যাতে মই কৰিব পাৰো যাতে ভৰিত ধৰিছো মই ছাৰৰ মোৰ তেহেঁতক লাগে মোক বেলেগ একো নালাগে তেহেঁতৰ ট্ৰিটমেণ্ট চাব আৰু তেহেঁতৰ ঘৰৰ পৰিয়ালৰ লগত সুৰক্ষিত হৈ তেহেঁতে ঘূৰি আহিব পাৰে দিল্লীৰ পৰাই তাতে লৈ আহিব পাৰে দিল্লীৰ পৰাই মই সেই অনুৰোধ কৰিছো ছাৰক মোক আৰু একো নালাগে তেহেঁতক আনক আনিবলৈ ছাৰে ট্ৰিটমেণ্ট কৰক আমাক ট্ৰিটমেণ্ট কৰিলে মই থাকিব পাৰিম মই কেনেকৈ থাকিম এনেকুৱা অৱস্থাত মই তেহেঁতৰ লগত যোগাযোগ কৰিব পৰা নাই একবাৰ দুবাৰ কৰিছো তাত তেতিয়াহে মই জীয়াই থাকিব পাৰিম মই কেনেকৈ থাকিম এনেকুৱা অৱস্থাত তেহেঁতৰ লগতো মোক চিৰ জীৱন কটাব লাগিব এনেকুৱা অৱস্থাতো মই নোৱাৰিম থাকিব তেহেঁতক মই অনুৰোধ কৰিছো ছাৰৰ ভৰিত ধৰিছো নমস্কাৰ কৰি কৈছো ছাৰে যাতে মই পিতৃৰ বয়সৰ দৰে হয় এইটো তেহেঁতক যাতে অসমত 4 দিন 2 দিনৰ ভিতৰত যাতে আনি দিয়ে আনি পেলাই ট্ৰিটমেণ্ট কৰে সেই অনুৰোধ কৰিছো মই ছাৰক আপুনি চিন্তা নকৰিব হৈ যাব ঠিক সকলো সময়ত আমি জনোৱাৰ চেষ্টা কৰিম বাৰু আৰু ইতিমধ্যে হয়তো এই মেছেজ সকলো মিডিয়া হাউচৰ ওচৰত পৰিছে আৰু নিশ্চয়কে স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত পৰিব এই বিষয়টো আপুনি চিন্তা নকৰিব অতি শীঘ্ৰে হয়তো আপুনি আপোনাৰ নিজৰ স্বামীক পাব মোৰ স্বামী লাগে মোক বেলেগ একো নালাগে স্বামী আনিবৰ কাৰণে আমি মেছেজটো দিয়াৰ ব্যৱস্থাটো কৰিম বাৰু স্বামী লাগে ঠিক আছে দিয়ক মই নমস্কাৰ কৰিছো আপুনি মোক অনুগ্ৰহ কৰিছো তাতে মোৰ স্বামীক লৈ আহে সেইটো অনুগ্ৰহ কৰিছো আমি আমাৰ মাধ্যমেৰে জনোৱাৰ বাৰু চেষ্টা কৰিম আপুনি নিজে যিহেতু এটা বেলেগ পৰিস্থিতিত আছে আপোনাৰ নিজৰ গৰ্ভৱতী অৱস্থাত আছে আপুনি নিজৰ স্বাস্থ্যটোৰ কথাও ভাবক অকমান নিশ্চয় তেওঁ ভালে থাকিব ভগৱানে ভালে ৰাখিব তেওঁ ভালেদৰে আহি পাব অসমৰ কাৰণে 2 দিনৰ ভিতৰত আনি অসমত যাতে ভালকে ট্ৰিটমেণ্ট কৰিব পাৰে সেই ব্যৱস্থা কৰি দিয়ক হেমন্ত ছাৰে যাতে মোক অনুৰোধ কৰিছো মই ভৰিত ধৰিছো হেমন্ত ছাৰৰ ওপৰত মোক সেইটো ব্যৱস্থা লাগে মোক বেলেগ একো নালাগে মই এনেকুৱা অৱস্থাত মই কি কৰিম নিজে ভাবি পোৱা নাই মোৰ নিজতে বেয়া লাগি আছে মই বিচনাৰ পৰা উঠিব নোৱাৰা অৱস্থা হৈছো এতিয়া মোৰ ভাত পানী একো ভিতৰত যোৱা নাই তেহেঁতৰ COVID-19 পজিটিভ পোৱাৰ পিছত মই একো এটা খাব পৰা নাই এতিয়ালৈকে এই ব্যৱস্থাটো অসমত আহিলেহে মই এতিয়া অলপ শান্তি পাম যাতে হেমন্ত ছাৰে যোগাযোগ কৰিব পাৰে সেইটো কাৰণে অনুৰোধ কৰিছো হেমন্ত ছাৰক মই ভৰিত ধৰিবলৈ অনুৰোধ কৰিছো মই থাকিব পৰা নাই ঠিক আছে দিয়ক আমি জনোৱাৰ চেষ্টাটো কৰিম বাৰু সকলোৱে জনোৱাৰ চেষ্টা কৰিব আপোনাৰ নিশ্চয় সহায় হ'ব মহিলাগৰাকীৰ স্বামীৰ নাম কুমুদ কলিতা CRPFৰ জোৱান হিচাপে দিল্লীত কৰ্মৰত ছচিয়েল মিডিয়াত এটা পোষ্টৰ যোগে সহায়ৰ আহ্বান জনাইছিল মহিলাগৰাকীয়ে নিউজ নাওৰ সৈতে হোৱা এক আছুতীয়া বাৰ্তালাপত মহিলাগৰাকীয়ে পুনৰ কৈছে মই এতিয়া গৰ্ভৱতী মোৰ স্বামীৰ কৰোনা হৈছে চৰকাৰে তেওঁৰ কিবা এটা ব্যৱস্থা কৰক মোক আপোনালোকে সহায় কৰক তেহেঁতে CRPF জোনত কাম কৰে মোৰ বিহাৰৰ 31 বেটেলিয়নত তেহেঁতৰ কৰোনাত আক্ৰান্ত হৈছে 24 তাৰিখে ধৰাত পৰিছে তেহেঁতৰ কৰোনা আক্ৰান্তত তেহেঁতৰ লিষ্ট আহিছে কৰোনা আক্ৰান্তত তেহেঁতৰ এতিয়া 3 দিন 4 দিন ধৰি একো খাৱা পোৱা নাই একেবাৰে মানুহটো চিকিৎসা নাই একো নাই পজিটিভ পোৱাৰ পিছত তেহেঁতৰ
লক কৰি থৈ দিছে ৰুমৰ ভিতৰত তালা মাৰিবলৈ ধৰিছে ভাত পোৱা না খালি পানী কিটুপ খাই পেলাই আছে সিহঁতে ফোনো পাই নে এক টাইম ফোন পাইছো এবাৰ ফোন কৰে তাৰে পিছত নাই ফোনো না নাপাত্তা হৈছে মই এতিয়া কেনেকে আছো মই নিজে ক'ব নোৱাৰো মোৰ এতিয়া গৰ্ভৱতী অৱস্থা মই এনে পৰিস্থিতিত আছো তেহেতৰ লগত যদি আনিব পাৰে অসমত ব্যৱস্থা কৰিব পাৰে হেমন্ত বিশ্বৰ দ্বাৰাই যাতে অসমৰ জনক অসমলৈ আনে ঘূৰাই লৈ আহিব পাৰে আনি পেলাই ইয়াতে চিকিৎসা কৰিব পাৰে অনুৰোধ কৰি গৈছো আপুনি যাতে মোক এখানি হাত জোৰ কৰি গৈছো আপুনি যাতে এখানি মোক অনুৰোধ কৰি দে মই এতিয়া গৰ্ভৱতী অৱস্থাত আছো আৰু মোৰ একদম দুখীয়া ঘৰৰ পৰাই তেহেতে চাকৰি লাভ কৰিছে বহুত কষ্টৰ ফলত চাকৰিটো লাভ কৰিছিল তেহেতে আগতে হাজিৰা কাম কৰিছিল মিস্ত্ৰী কাম কৰিছিল এনেকুৱা পৰিস্থিতি এতিয়াও তেহেতৰ ঘৰৰ অৱস্থা এতিয়াও ভাল হোৱা নাই তেহেতৰ ঘৰৰ অৱস্থাৰ ফালৰ পৰা আপোনালোকে মোক এখিনি সহায় কৰি দিয়ক যাতে হেমন্ত বিশ্ব ডাঙৰীয়াৰ আগত ওচৰত যাতে মোক প্ৰাৰ্থনা কৰি যাতে তেহেতক অসমলৈ আমি ঘূৰাই লৈ আহে সেই ব্যৱস্থা কৰি দিয়ক যাতে মই আপোনাৰ ওচৰত মই নমস্কাৰ কৰি গৈছো ক্ষমা কৰি গৈছো আপুনি যাতে অনুৰোধ কৰি মোক আনি দিয়ক তেহেতে যদি কলকাতা ভাল হয় তেতিয়াহে মই ডেলিভাৰী শালা চাব পাৰিম মই কেনেকে হ'ম মোক কোনে চাব মই কি কৰিম কি পৰিস্থিতিত থাকিম মই নিজে ভাবিছত পোৱা নাই এতিয়া তেখেতৰ লগত ফোন কৰিব পৰা নাই দেউতাকো মাকো অলপ বয়সস্থ হৈছে মই সিহঁতৰ লগতহে আছো এতিয়া মই কেনেকে থাকিম সিহঁতৰ মাক দেউতাকৰ লগত মোৰ অন্তিম অৱস্থা মই এতিয়া এনেকুৱা অৱস্থাত মই কলৈও যাব নোৱাৰো মই কি কৰিম আপুনি কওক আপোনালোকে মোক সঁহাৰি দিব লাগিব তেহেতক যাতে আনি পেলাই ইয়াতে অসমত ব্যৱস্থা কৰি দিয়ে যাতে সেই অনুৰোধ কৰিছো আপোনালোকে মোক এখানি অনুৰোধ কৰি কয় আৰু যাতে হেমন্ত ছাৰ আগত যাতে অনুৰোধ কৰিছো আৰু কৈ পেলাই আপুনি যাতে মোক অসমত আনি দিয়ে আৰু তেহেতৰ অৱস্থাটো একদম কাহিল ফোন কৰিলে কাহি থাকে কু কয় তেহেতৰ আগৰ পৰাই কাহ জ্বৰ হৈ আছিল ফেব্ৰুৱাৰীৰ পৰাই হৈছে ফেব্ৰুৱাৰী 10 তাৰিখৰ পৰাই জ্বৰ কাহ হৈছে কয় মোৰ মাথাটো বিষাই ডিউটি কৰি আছিল তেহেতে উৰা ৰাতি দিনে একমাহ ডিউটি কৰিছে ৰাতি পুৰা নাইট ডিউটি কৰিছে দিনটোও যায় শুবও নাপায় ভালকে ঘূৰি 5টা বজাত আহিব লাগে তেহেতে ডিউটি কৰিবৰ কাৰণে গোটেইখিনি মোক ডিউটি কৰি থাকোঁতে মোক কেতিয়াবা ডিউটিৰ আগত ফোন কৰে মই এতিয়া ডিউটিত যাম ফোন নকৰিব তুমি মই এতিয়া পুৰা কাৰা ডিউটি পৰি আছে মই এতিয়া ইয়াতে ডিউটিত থাকিব লাগিব নহয় মোক সেনেকে কয় মই উৰা ৰাতি ৰখি থাকো ফোন নাহে ডিউটিৰ পৰা শেষ হোৱাৰ পিছতে ফোন কৰে মোক তেহেতে কয় ইমান কাৰা ডিউটি দি আছে কৈছে ইয়াতে পৰিস্থিতি একদম বেয়া হৈ আছে সেইকাৰণে আমাক কাৰা ডিউটি দিছে চৰকাৰে এনেকে কৈ আছে তেহেতে তেওঁ দিল্লীত নে বিহাৰত নাই দিল্লীত আছে তেহেতে হয় দিল্লীত আছে ন মোৰ বিহাৰ 31 বেটেলিয়নত হয় বাৰু আমি মানে এইটো আপোনাৰ জনোৱা মানে আমি চৰকাৰৰ ওচৰলৈ নিয়াৰ চেষ্টা কৰিম আমাৰ চেনেলৰ যোগেদি আপুনি মোক এখানি সহায় কৰি দিব যাতে মই এনেকুৱা অৱস্থাত মই কি কৰিম তেহেতক যাতে অসমলৈ আনি পেলাই চিকিৎসা কৰি থাকে সেইটো মোক ব্যৱস্থা কৰি দিয়ক মই এই অৱস্থাত মইতো যাব নোৱাৰিম মই কলৈকো কি কৰিম মই নিজে ভাবি পোৱা নাই এতিয়ালৈকে হয় আপোনাক মই অনুৰোধ কৰিছো আপুনি যাতে মোক এই অনুৰোধটো মানি পেলাই যাতে আপুনি অসমত আনি দিয়ে কালি পৰহিৰ ভিতৰত যাতে যোগাযোগ কৰি দিয়ে সেই অনুৰোধ কৰিছো আপোনাক মই অসহায় হৈ পৰা মহিলাগৰাকীৰ কাটৰ আহ্বান হিমন্ত ছাৰ কিবা এটা কৰক দিল্লীত চিকিৎসাৰ বিশেষ ব্যৱস্থা নাই আন এক ভয়ংকৰ তথ্য সদৰি কৰিলে মহিলাগৰাকীয়ে তেওঁৰ লগত আৰু 4জন পজিটিভ আছে আৰু তেওঁৰ মানে কোনো ধৰণৰ চিকিৎসাৰ ব্যৱস্থা তেওঁলোকৰ লোৱা হোৱা নাই এতিয়ালৈকে নাই এতিয়ালৈকে ব্যৱস্থা লোৱা হোৱা নাই কোভিড পজিটিভ হোৱাৰ পিছত একো ব্যৱস্থা লোৱা হোৱা নাই তেওঁলোকক কাউণ্টাৰ ৰুমত সোমাই থৈ দিছে এতিয়ালৈকে আৰু লক কৰি তালা মাৰি সোমাই থৈ দিছে এতিয়ালৈকে তেওঁৰ কেতিয়া COVID-19 পজিটিভ তেওঁৰ কেতিয়া পোৱা গৈছিল 24ত পাইছিল COVID-19 পজিটিভ হয় 24 মানে এইটো মাহৰ নে এপ্ৰিল মাহত পাইছিল 24ত আজি কেইটামান 4টা দিন হৈছে
4টা দিন হৈছে তেহেঁতৰ। এই 4টা দিন একো পোৱা নাই। আজিৰ পৰা খানা পাইছে, আজি 7:30 খানা পাইছে। খানা যোৱাৰ আগত মোক ফোন কৰিছিল, কৈছে মোৰ খানা আহিছে মই খাওঁ দিয়া। কালি ফোন কৰিছিল 11:30 গলি ফোন কৰিছে, মই বোলো খানা খালে নে নাই, আহি পোৱা নাই। আহিব চাগে বহুত দেৰিকে আহিব নেকি এতিয়ালৈকে, সেনেকে কৈ পেলাই টোপনি গৈছে। কৈছে মোৰ টোপনি লাগিছে, মই টোপনি যাম। মই ক'লো হয় নেকি, দে টোপনি যাওক আপুনি, সেনেকে কৈছে। তাৰে পিছত নাই, একো যোগাযোগ নাহিল আৰু তেহেঁতৰ। মহিলাগৰাকীৰ এই আহ্বানৰ পিছত স্বামীৰ কিবা উপযুক্ত চিকিৎসাৰ ব্যৱস্থা হ'বনে? তেওঁৰ সৈতে আৰু কৰোণা পজিটিভ লোক আছে নেকি? আছে আছে, আৰু অসমত 4জন আছে পজিটিভ লোক। পজিটিভ একেলগে আছে তেওঁলোক? এটা ৰুমত থৈছে বুলি কৈছে তেহেঁতে। এটা মানে চিংগল ৰুমত তেওঁলোকক ৰখা হৈছে। আৰু এটা লেট্ৰিঙত তিনিটা হেৰি কৰিব লাগে, পায়খানা কৰিব লাগে, সিহঁতে পানী খাব লাগে, এটা প্লাগ চেটি সেনেকে আছে বুলি কৈছে। মানে সুৰক্ষাৰ মানে তেওঁলোকৰ মানে সুৰক্ষাৰ ক্ষেত্ৰত মানে এনেকুৱা ব্যৱস্থা লোৱা হোৱা নাই COVID-19 পোৱাৰ পিছতো? নাই ব্যৱস্থা লোৱা হোৱা নাই, একো ব্যৱস্থা লোৱা হোৱা নাই। তেহেঁতক একদিন ভাত দিলে বোলে, দুপৰীয়া একদিন প্ৰথম ভাত দিছিল বুলি কৈছে, একদম দৰ্জাৰ কাষত ভাতৰ কাঁহীখন দলে থৈ আহিছে বুলি কৈছে। পেকিং দি পেলাই পঠাই পেলাই দলে দিছে বুলি কৈছে। কোনো ধৰণৰ মেডিচিন দিয়া হোৱা নাই তেওঁক এতিয়ালৈকে? মেডিচিন এতিয়ালৈকে একো মেডিচিন দিয়া নাই। পজিটিভ পোৱাৰ পিছত একো মেডিচিন দিয়া নাই তেহেঁতক, একো ট্ৰিটমেণ্ট লোৱা নাই এতিয়ালৈকে ডক্টৰে।